Hello everyone, welcome back to another mini vlog. আজি ভিডিওটো অকণ স্পেচিয়েল কাৰণ আজি মই আপোনালোকৰ মাজলৈ কিছুমান কাপোৰ লৈ আহিছোঁ। কাপোৰ কেইযোৰ কাৰোবাক লাগিলে মোক কণ্টেক্ট কৰিব, ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে। এই দুযোৰ ষ্টেপুল কটন আৰু তাৰপিছত আনিছোঁ এচি কটনৰ দুযোৰ কাপোৰ আৰু এইযোৰ হৈছে ড্ৰাই টছ টাইপৰে এটা কাপোৰ হয়। মাজত এনেকুৱা ফুল আছে আৰু প্ৰতিকেইটা হৈছে এনেকুৱা। কাপোৰযোৰ বৰ মৰম লাগিছে আৰু বিহু বুলি মানে পিন্ধিলে বহুত ধুনীয়া লাগিব। তাৰপিছতো আছে দুযোৰ মিক্স পাটৰ কাপোৰ, এইকেইযোৰ কালাৰটো বেলেগ বেলেগ কিন্তু ডিজাইনটো একেই, দুইযোৰে এনেকুৱা ডিজাইন ছেম। আৰু এযোৰ আনিছোঁ মিক্স টছৰ, এইকেইযোৰ জাপি ডিজাইনৰ এযোৰ আছে আৰু এযোৰ ফুল ডিজাইনৰ এযোৰ আছে। এযোৰ পতি নাই, পতিটো এনেকুৱা ৰিহা ছেটৰ নিচিনা। আপোনালোকক যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব, যিহেতু বিহু আহি আছে, হুঁচৰি গাবলৈ নিশ্চয় দৰকাৰ হ'ব। তাৰপিছতে এযোৰ লৈ আহিছোঁ গামোচা ছেটৰ দৰে বোৱা কাপোৰ এযোৰ। যদি কোনোবা কাপোৰ কেইযোৰ ইণ্টাৰেষ্টেড হয় তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰটো কণ্টেক্ট কৰিব। বাই।